গাইজ কি খবৰ নমস্কাৰ স্বাগতম মোৰ চেনেলত আৰু মই আহিছোঁ বগীবিল ব্ৰিজত একদম আৰম্ভণিৰ পৰা চাওক আৰম্ভ কৰক ভিডিঅ'টো তেতিয়া মজা পাব গতিকে বলক ঘৰৰ পৰা আৰম্ভ কৰোঁ ভিডিঅ'টো চ' গাইজ গুড মৰ্ণিং মানে এতিয়া ৰাতিপুৱা হৈছে মোৰ কাৰণে গুড মৰ্ণিং চ' মই এতিয়া ঘৰৰ পৰা ওলাই আছোঁ ৰাইডৰ কাৰণে আৰু লগৰবোৰ মানে ৰাস্তাত থিয় আছিলে চ' মোৰ অকণমান দেৰি হ'ল তো সিহঁতি ওলাই গ'ল আৰু মোৰ লগতে এইটো মোৰ চাইকেল মানে চাইকেলখন মোৰ নহয় মানে ওচৰত দাদা এজনৰ হয় যিহেতু মোৰ ৰেঞ্জাৰ চাইকেল নাই আৰু দাদা এজনৰ ওপৰত চাই ল'লোঁ তো মোৰ ৰাইড ঘৰৰ পৰা আৰম্ভ কৰিছোঁ এইফালে আমাৰ মাহঁতি আছে আৰু বাদ দিয়ক ঠিক আছে মই ওলাইছোঁ তো গাইজ বাইপাছ পাই গ'লোঁ চাই পাইছে আমাৰ মুকলি পৰি আছে কি মজা এটা পৰিৱেশ হৈ আছে ৰাস্তাত গাড়ী এটাও নাই ৰাইডলৈ ওলাই গৈছোঁ আৰু মজা ফিলিং এটা আহিছে চবে লাভালত ৰখি আছে গাই গেংটো চাব আগফালে গেংটো ৰখি আছে এইকেইটা চাব পাৰে কুঁৱলী পৰি আছে সেইকাৰণে দেখা পোৱা নাই পামটো লৈ লৈছ ভাল কৰিছ ভূপেন ভাই এইফালে মনীষ এইফালে শংকৰ এইফালে বেল ভাই চ' গাইছ আমাৰ যাত্ৰা হৈ আছে পুৰা তামাম আৰু এইফালে আছে মনীষ ভাই সেই আছে হেণ্ডেল চেণ্ডেল এৰি চলাইছে ইমান এক্সপাৰ্ট মানে এইফালে আছে বাকী গেং মানে গৈ আছোঁ আৰু যাত্ৰা হৈ আছে বগীবিললৈ যাম বগীবিল ইয়াত যিমান দেৰি হওক মতলব নাই বগীবিল পাব লাগে ৰাইড কৰিব লাগে ইমান দেৰি আৰু ফুল জছ তো গাইজ মই এটা প্ৰব্লেমৰ মানে সন্মুখীন হৈছিলোঁ আমাৰ লগৰ এটা মানে চাইকেলৰ যি চকা মানে ফুটিলে পূৰা তো পূৰা ডাঙৰকৈ ফুটিলে আৰু আৰম্ভ হৈছিলে যাত্ৰা আৰু কি ক'ম আৰু তাৰপিছত এতিয়া তাতে মানে য'ত ফুটিলে তাতে অকণ দেৰি ৰখিলোঁ ফোন যাত্ৰা কৰিলোঁ তাৰপিছত লগৰ এজনৰ মানে এটা লগৰক ফোন কৰিলোঁ তো ক'লে আহি লৈ যা চাইকেল চাওক পামচাৰ চাইকেলখন এনেকৈ লৈ যোৱা হৈছে এই লগৰটোৱে চাইকেল দিলে আৰু চাইকেল লৈ আগত ৰাওনা গাইজ আপোনালোক ডিব্ৰুগড় পলিটেকনিক সেইটো শুনিছে নাই মই নাজানো কিন্তু সেইটো মানে ইয়াতে চাব পাৰে ডিব্ৰুগড় পলিটেকনিক গভৰ্ণমেণ্ট অফ আছাম এইটোৱে হয় মানে আৰু এইফালে মনোহৰি যায় এইফালে ডিব্ৰুগড় টাউন ওলাব পাৰে এতিয়া আৰু আহিব পাৰে কেতিয়াবা ইয়াত ঘূৰি চাবলৈ চ' গাইজ দুখ কষ্ট কৰিও মানে চাইকেল পামচাৰ যি হৈছে তাৰপিছতো আমি বকুল ব্ৰিজ এতিয়া পাই গ'লোঁ অকণমান দেৰিকৈ হ'লে আৰু লগৰবোৰে সিহঁতি আহিব কিন্তু মই আগত যাওঁ আৰু গাইজ এইটোৱে বকুল ব্ৰিজ এইটোৱে এইডোখৰ চাওক পূৰা একদম গাড়ী স্পীডত আছে পূৰা মানে ব্ৰেক চেক নাই ভৰি দিয়ে ব্ৰেক মাৰোঁ ভৰি দিয়ে ব্ৰেক মাৰি জোতাৰ অৱস্থা বেয়া একো নাই দিয়ক চলি যাব এইবোৰত এক্সপাৰ্ট আছোঁ আমি চাইকেলৰ প্ৰ'মেক্স প্লেয়াৰ মানে ইমানো নহয় আৰু দেই অলপ চলপ এতিয়া খনিকৰ পালোঁ খনিকৰ যি জগন্নাথ মন্দিৰ সেইটো ওচৰলৈ পাইছোঁ আৰু সেইফালে লগৰ হাত গৈ আছে আৰু এইফালে জগন্নাথ মন্দিৰ যি উৰিষ্যাৰ জগন্নাথ মন্দিৰ তাৰ মানে তাৰ অকণমান একে গৈ আছোঁ মানে ভিডিঅ' বনাবলৈ অলপ অসুবিধা হৈ আছে আৰু মানে ফটোটো ভালকৈ অহা নাই যদি ষ্টেণ্ড এটা হ'লহেঁতেন ভাল হ'লহেঁতেন মানে সেইকেইটা যোগাৰ কৰিব নোৱাৰিলোঁ আৰু মানে কি হ'ল বহুত প্লেনটো বাৰু কেইদিনমান আগৰ আছিল 10 দিনমান আগৰ কিন্তু যোৱা হোৱা মানে মই যাম মানে এইটো পাৰ্টিচিপেট কৰিম বুলি সেইটো ভবা নাছিলোঁ কাৰণ মোৰ চাইকেল নাছিলে এইটো ঘৰৰ ওচৰত দাদা এজনৰ পৰা চাইকেল বিচাৰি চাইকেল লৈ আহিছোঁ চাইছে মানে ভিডিঅ'ত চাইছে আপুনি তাৰপিছত লগৰবোৰৰ মানে একদম তামাম ধুনীয়া মানে হেভি চাইকেল আৰু ভাল কিন্তু মোৰ ইমান ভাল নহয় চাইছে চাইকেলখনৰ অৱস্থা কেনেকুৱা কিন্তু একো নাই ৰাইড কৰিবৰ মন যিহেতু ইচ্ছা হ'লে সকলো হ'ব লাগিলে অকণ দেৰিহে হ'ব একো কথা নাই হয় নাই গাইজ এতিয়া আমি বৰবৰুৱা পাইছোঁ বৰবৰুৱা এইডোখৰ ঠাইত মানে কি কয় নাজানো JCPL নেকি BCPL মানে যিটো এই কিবা হয় আৰু জানি লওক তাৰপিছত ফটো চটো উঠিম তাত ভাল লাগিব এতিয়া ইমান ধুনীয়া এটা প্লেচ ওচৰত গৈ দেখাই আছোঁ গাড়ী চাড়ী নাহিলে হ'ল আৰু ইমান ধুনীয়া প্লেচ তো গাইজ আমি এতিয়া ডিব্ৰুগড় বৰবৰুৱা পালোঁ আৰু
মানে আমি আমাৰ ঘৰৰ পৰা য'ৰ পৰা আৰম্ভ কৰিছোঁ তাৰ পৰা ডিব্ৰুগড় বৰগুৰিৰ পালোঁ আৰু ইয়াত কি বিশেষ এটা জেগাডোখৰ ভাল লাগিছে আৰু এই ৰামেশ্বৰ পেলি তেওঁ কিবা কিবি আছে লিখা আছে আৰু এইফালে মানে ফটো চটো তুলিবলৈ পুৰা বহিছে সিহঁতি জুলি মেলি এইফালে সিহঁতি পুৰা ৰেডি মানে ফটো চটো মাৰিবলৈ সেইবিলাক মনটো লাষ্ট কৰে চাব পাৰে ইয়াত ফটো চটো মাৰি ভাল লাগিব চেক্সি ফটো তুলি মজা আহি গ'লে এইফালে একদম চালিয়া লাগিছিলে এই চাইকেলো মজা লাগিছে এইফালে এক চেকেণ্ড কৰে খালি মোৰটো পুৰা চলি যায়গা গাইছ চাইকেলৰ চেণ্ডালত অলপ তেল চেল দি ইয়াৰ পৰা আৰু ওলাম আৰু মানে এতিয়া তো গাইছ ৰাতিপুৱা বহুত সোনকালে ওলাইছোঁ তো গতিকে মানে খোৱা বোৱা একো কৰা নাই ভাতি চাতি খাইছোঁ অলপ চাহ মানে সেইটো ভাৰী খানা খোৱা নাই তো এতিয়া আৰু অকণমান কিবা খাই লওঁ চাহ তাহে খাম বাৰু সেইফালে চবেই সোমাইছোঁ দোকানত মেইন মানুহ চ' গাইছ চাহ খাই পুনৰ আমাৰ যাত্ৰা আৰম্ভ আৰু চাইছে কিমান এটা ধুনীয়া পৰিৱেশ হৈ আছে আমি এতিয়া মানে ডিব্ৰুগড়ৰ টল গেটত পাইছোঁ আৰু টল গেটৰ এইফালেদি পাৰ হ'ম আৰু কি টল গেট মানে পইচা দিব লাগে ন সেইটো চাম আৰু সেইফালে দিয়ে যাম আৰু কি কয় বিলৰ টল গেট এফালেদি पार हले रोकड़ा देना पड़ता है। अरे बाबा ये हम लोग का गैंग जा रहा है रे बाबा, और पीछे भी है रे बाबा, ये देखो ना रे बाबा क्या सीन है रे बाबा। मजा লাগিছে ইয়াত কিবা এটা ভাল লাগি গৈছে মানে মনটো। হে কাউন্টাৰত মানুহ ভাবিছিলোঁ টল চল দিবলৈ হেৰি কৰিম বুলি, কিন্তু কাউন্টাৰত মানুহে নাই, টল ল'বলৈ মানুহে নাই। এইটো অপনে হোৱা নাই, ক'ত মানুহ ক'ত থাকিব, অপন হ'লে মানুহ থাকিব দে। মেৰে সাথ ये रोस्ट हो गया रे बाबा। ঠিক আছে ইয়াৰ পৰা ওলাওঁ, এইটো বনিব আৰু মানে অপেন কৰিব কেইদিনৰ পিছত। মই পাহৰিয়ে গৈছিলোঁ অপেনেই হোৱা নাই বুলি। একো নাই, চল যায়গা। চ' গাইজ ফাইনেলি বগীবিল পাবলৈ হ'লে আৰু অকণমান আছে, বেছি দূৰ নাই। এইটো চাইনবোৰ্ড চাব পাৰে, বগীবিল আৰু 3 কিলোমিটাৰ অনলি। মানে বগীবিল ব্ৰিজ আৰু 3 কিলোমিটাৰ মাত্ৰ চাব পাৰে, পুৰা জছত গৈ আছে তামাম। এই আগত চাইছেনে মণিমোহন। গাইজ আৰু এটা কথা কৈ দিওঁ, এফালেদি গ'লে মানে বগীবিল ব্ৰিজখন ডাইৰেক্ট ওপৰত উঠিব পৰা যায়। আমি কিন্তু এইফালেদি গৈছোঁ তলে এফালেদি গৈছোঁ, আৰু তাত মানে অলপ বহিম আৰু কিবা কিবি কৰিম, মানে খোৱা বোৱা কৰিম আৰু কিবা কিবি লৈ গৈছোঁ। তো সেইফালে গৈছোঁ, ওপৰ ফালেদি যোৱা নাই, তলৰ ফালৰ পৰা দেখাম। তো বলক চাই থাকক, আৰু ভাল পালে লাইক চাইক কিবা কিবি কৰি দিব আৰু যি মন আপোনাৰ। আৰু গাইজ এইফালেদি আহি এইফালেদি আমি পোনাই দিছোঁ। এইটো কেনেকৈ চাওক, পজ কেনেকৈ দিছে চাওক না। ফটো আহি পিনে ফটো চটো সেইকেইটা মেইন মানে। এইবিলাক আছে যাদৱ পায়েং। গাইজ ইয়াত আহি বহুত ভাল লাগিল, কাৰণ মানে মই বেগ চেগ খোলা নাই। আপোনালোকক কথা এটা কওঁ, ইয়াত চাওক যাদৱ পায়েংদেৱৰ ইয়াত ফটো আৰ্ট কৰা আছে। মোক বহুত ভাল লাগিল, কাৰণ চাওক বৰ্তমান পৃথিৱীৰ যি অৱস্থা হৈ আছে, সেই অৱস্থা মানে এই এনেকৈ ধৰণৰ মানুহ যদি আমাৰ পৃথিৱীত আৰু জন্ম ল'ব, তেতিয়াহে পৃথিৱীখন সুন্দৰভাৱে জীয়াই। ইয়াত আমি ফটো তুলিবলৈ মানে এইফালে কেমেৰা সজাই আছে, আৰু এইফালে চবেই মানে প'জ দি আছে। চাওক এইটো মণিমোহন ভাই, এইটো চালিয়া ভাই। গাইছ আমি বৰ্তমান পূৰা মানে বগীবিল ব্ৰিজ পাই গ'লোঁ, আৰু মানে ধুনীয়া পৰিৱেশ, মানে কি ধুনীয়া এটা ইয়াত হেৰি পৰিৱেশ চাওক। এইফালে বগীবিল ব্ৰিজ, এইটোৱে বগীবিল ব্ৰিজ, এইফালে নদী নে পুখুৰী নাজানো, আৰু এইটো পুখুৰী হ'ব, আৰু এইটো নদী ব্ৰহ্মপুত্ৰ, নমামি ব্ৰহ্মপুত্ৰ। ধুনীয়া পৰিৱেশ এটা বগীবিল ব্ৰিজৰ। ৱাও নাইচ। ইয়াত কিবা কিবি কৰিম, গোটেই দিনটো চাইকেল চলাম। চাইকেলটোৰ অৱস্থা ইমান ভাল নহয় বাৰু, কিন্তু নেক্সট যেতিয়া ৰাইডত যাম হেভি ধুনীয়া, মানে ভাল চাইকেল এখন লৈ আৰু ওলাম ইয়াৰ পৰা, মানে ঘৰৰ পৰা ওলাম আৰু ইয়াৰ পৰা বুলি কৈ আছোঁ। লগৰকেইটা আগত গ'ল, মানে মোক কৈছে আহ বুলি। মোৰ চাইকেলৰ অকণমান অৱস্থা বেয়া, তো মোৰ পিছফালে থাকি গ'লে মানে সিহঁতে সোমাই যায়, আকৌ সোনকালে আহিব লাগিব। এইকেইটা চাওক, মোৰ চাইকেল আৰু বেগ আহি আছে, মানে ভিডিঅ' বনাব লাগে আকৌ। যা আকৌ যা 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 তই যা।
সেইকেইটা পাৰ কৰিব লাগে। ইহঁতক ভিডিঅ' বনাওঁতে মোৰ চাইকেল সেইফালে ওপৰত থাকিলে মই মোৰ চাইকেলখন লৈ আহোঁ সোনকালে আৰু লগৰবোৰৰ লগতে আহিছোঁ আৰু এইবোৰ জেগাত কাৰ লগত আহে লগৰবোৰতে আহে ন গাৰ্লফ্ৰেণ্ডৰ লগত বাৰু গাৰ্লফ্ৰেণ্ডৰ লগত আহিলে কিন্তু সেই মজাটো পোৱা নাযায় যি কি নহওক মই গৈ আছোঁ চাইকেল তাইকেল পাৰ কৰিলোঁ আৰু এইফালে ধুনীয়া জেগা এটা আছে তাত যাওঁ মানে বহিম মই ভাবি আছিলোঁ মানে ক'ত লৈ গৈ আছে কিন্তু যি জেগাত আহিছোঁ বহুত ধুনীয়া জেগাত আহিছোঁ এইকেইটা চাইকেল থৈছে আৰু এইফালে বেল ভাই এইফালে মণি মণ্টু মনীষ এইফালে ভূপেন বনিয়া ভাই আৰু এইফালে আপোনাৰ ব্লগাৰ হয় আকাশ ঠিক আছে বাৰু দেখাইছোঁ আৰু কিবা কিবি আৰু ক'ত বহিম জেগা এইটো ঠিক কৰা হৈছে ইয়াতে বহিম ये क्या है रे बाबा ये तो घोपला हो गया और ये चक वही बोले ओ माय गॉड बाकी भी हो गया था চবে ৰাখি ধৰ অলপ চাফা চুফা কৰি লওঁ আৰু ধুনীয়া জেগা এটা চালোঁ মানে সেই ওপৰত নবহোঁ এই তলতে বহিম আৰামকৈ শান্তি হ'ব মানে ইয়াতে বহিলে ভাল হ'ব টেনশ্যন মত लेने का ये मैंने सफ़ा चल रहा है अभी हम लोग का और क्योंकि हम लोग यहाँ पे अभी खाना दबाएंगे कुछ लाए हैं मतलब खाना पीना সেইবোৰ ইয়াতে বহি খাম আৰু এইফালে মনটো চফা কৰিছে নে লাঠি ভাঙিছে সিয়ে জানিব আৰু চ' গাইজ আমি ইয়াত মানে চব বস্তুকেইটা ঠিক ঠাক কৰিছোঁ আৰু ৰুটি কেইটামান আনিছোঁ আৰু কিবা কিবি আনিছোঁ সেইকেইটাই খাব লৈছোঁ আৰু এই চাব পাৰে বহি পিনে এইটো ভগাই লৈছোঁ আৰু যি আনিছে এইটো মনটোৱে এনেকৈ বহি পিনে খাই আছোঁ আৰু কিবা কিবি লৈ আহিছোঁ আমি ইয়ালৈ আহিছোঁ কিন্তু আমি লেতেৰা কৰি নাযাওঁ যি লেতেৰা হ'ব আমি এটা জেগাত জমা কৰি মানে ছাইডত কৰি যাম সেইটো আপুনি মানে আপোনালোকে সেইটো ফ'ল' কৰিব ক'ৰবাত যদি পিকনিক চিকনিক খাব যায় যি লেতেৰা হয় সেই চফা কৰি দিব আৰু চিপছ চুপছ লৈ আহিছোঁ চবে মই সেইটো ভাবিছোঁ চিপছ লৈছে কি কৰিব ইমান ভোক লাগিছে হয় নাই চ' গাইছ আমাৰ খোৱা বোৱা হৈ গ'ল গাঁও চফা হৈ গ'ল মানে এইকেইটাতো বেগত যাব আৰু বটলকেইটা বেগত ভৰাই ল'ম আৰু এতিয়া আৰু অলপ বহিম ইয়াত কিবা কিবি কথা পাতিম কাৰ কি হৈছে আৰু অকণ ওলাই যাম ইয়াৰ পৰা এইফালে চাইকেলকেইটা থোৱা হৈছে আমাৰ সন্মান জাতীয় পতাকা ৰাষ্ট্ৰীয় পতাকা যি আৰু এইফালে আৰ্মি বয়সকল বহিছে চ' গাইছ ইয়াৰ পৰা এতিয়া যাবলৈ হ'ল আৰু ইয়াৰ পৰা ওলাম চাওক মানে বগীবিল ব্ৰিজত যাব লাগে মানে এইফালে ৰাস্তাটো যাব লাগে সেইকেইটা আধা গৈছে ভাবি মানে শ্বৰ্টকাট মাৰোঁ এইকেইটা উঠিলেই চাওক জছ চাওক জছ মানে আৰু মানে দম আছে Welcome to Bogibeel. So guys, finally Bogibeel ব্ৰিজত উঠিলোঁ চেহেৰাটো ভালকৈ হোৱা নাই চাগে একো নাই কিন্তু জেগাটো হেভি হৈ আছে So guys, now we are on Bogibeel Bridge চাব পাৰে আমাৰ টিমটো ফালে আছে ভূপেন জুনদীপ আৰু পিছফালে এইটো এইফালে মণ্টু এইফালে ব্ৰহ্মপুত্ৰ নমামি ব্ৰহ্মপুত্ৰ ব্ৰিজটো বনাৰ কাৰণে ধেমাজি আৰু ডিব্ৰুগড় জিলাক মানে ব্ৰিজটো বনাৰ কাৰণে মানে সেই তাৰ মানুহ আমাৰ ইয়ালৈ ডিব্ৰুগড়লৈ অহা যোৱা কৰিবলৈ বা যিসকল ব্যক্তি অসুস্থ ব্যক্তি তেওঁলোক এইফালে দি অহা যোৱা কৰিবলৈ ভাল হয় আগত নাও দি অহা যোৱা হৈছিল তো বহুত ধৰণৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হৈছিল আৰু মানে নাৱত গম পায়েই আৰু কেতিয়া কি হৈ যায় গম পোৱা নাযায় এইটো চাওক কিমান ধুনীয়া ভিউ হৈ আছে চ' গাইছ আমি বগীবিল ব্ৰিজৰ ওপৰত আছোঁ বগীবিল ব্ৰিজৰ বিষয়ে আপোনালোকক অলপ কৈ দিওঁ আপোনালোকৰ মাজৰ বহুতে জানেই চাগে ইয়াৰ বিষয়ে কিন্তু তথাপিও মই অকণমান কৈ দিওঁ আপোনালোকক এইখন ব্ৰিজ প্ৰায় 5 কিলোমিটাৰ দীঘল আৰু এইখন ব্ৰিজ ভাৰতবৰ্ষৰ
সকলোতকৈ দীঘল দলঙৰ ভিতৰত 5টাৰ ভিতৰত আহে মানে। আৰু এখন ব্ৰিজ 2002 চনত কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰিছিল, মানে কাম আৰম্ভ কৰিছিল, আৰু তাৰপিছত 2018 চনত এণ্ড হৈছিল, ইয়াৰ কাম শেষ হৈছিল। আৰু আমাৰ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোদী, আৰু কি হ'ব এইটো নৰেন্দ্ৰ মোদী, তেখেত ইয়ালৈ আহি উদ্ঘাটন কৰিছিল। আৰু এইখন ব্ৰিজ এতিয়া চলি আছে, আৰু তলত ইয়াৰ ওপৰত ইয়াৰ গাড়ী বাছ যি চলিব লাগে চলি আছে, আৰু তলত ইয়াৰ ট্ৰেইন চলিব। চ' গাইছ ব্ৰিজখন পাৰ কৰি অকণমান আগুৱাই আহিছোঁ। এইকেইটা কৈছে ধেমাজি যাম বুলি ক'লে, ধেমাজি যাওঁ, য'ত গ'লে গ'ল আৰু হ'ল আৰু খালি পৰহিলৈ ঘৰলৈ আহিলে হ'ল, এক্সাম দিব আছে বাছ ইমান। নপঢ়িলেও হ'ব, এক্সামত এটেণ্ড হ'লে হ'ল। জছ আছে না? জছ আছে, ফুল জছ মই নোৱাৰিছোঁ। ফুল জছ বোলে নোৱাৰোঁ। আৰু এইটো ভাইটি এজনক লগ পাইছোঁ। নামটো কি ক'লা ভাইটি? जय कुमार कुंभ। हिंदी जाना? हिंदी आता है? मेरा नाम आकाश है। हाँ, यूट्यूब में सर्च करोगे ना आकाश ब्लॉग लाहौल कॉलेज, ये वीडियो तुमको मिल जाएगा। आकाश ब्लॉग लाहौल कॉलेज। क्या? आकाश ब्लॉग लाहौल कॉलेज। हाँ, तुम्हारा देना आ जाएगा और तुम्हारा भी फोटो आ जाएगा, ठीक है? कोई जगह क्या बोलते हैं? बोलकांगुरी। बगील छोड़ के आगे ना? हाँ, ठीक है। सो गाइस तमाम भूख লাগিছিলে, সেইকাৰণে ভাত দবাবলৈ মণিমোহন দবাই আছে মনটো। সো গাইছ আমাৰ খোৱা বোৱা হৈ গ'ল, আৰু এতিয়া আমি ইয়াৰ পৰা ওলাওঁ। লগৰকেইটা গৈ আছে সেইটো আগত, আৰু মই এতিয়া চাইকেলত উঠোঁ, মোৰ গাড়ী আৰম্ভ দিওঁ। লেটছ গো, বাই বাই, থেংক ইউ। এইটো দঙিও পলে ধাবা নেকি? গাইছ আমি পুনৰ এতিয়া বেগ ঘৰলৈ ৰাওনা হৈছোঁ আৰু পুনৰ ঘৰলৈ ৰাওনা হৈছোঁ। আৰু মোৰ বন্ধুবৰ্গ অকল পিছফালে আছে, চাব পাৰে, আৰু আগফালেও দুটামান আছে। অকণমান ভাগৰ লাগিছে দিয়ক, ইমান দেৰি চাইকেল চলাই আছোঁ ৰাতিপুৱা 4:30-5টাৰ পৰা একেৰাহে মাৰি আছোঁ। ক'ৰবাত ৰখিছোঁ বাৰু, আধা ঘণ্টা 1 ঘণ্টা তেনেকৈ বাৰু, 1 ঘণ্টা ৰখা নাই, আধা ঘণ্টামান ৰখিছোঁ। আৰু এনেকৈ আহি আছিলোঁ, আৰু ভাত খালোঁ ইয়াত। এতিয়া পুনৰ আকৌ ঘৰলৈ উভতি যাওঁ। চ' গাইছ ৰাইড গ'লোঁ, আৰু এতিয়া ঘৰ পাম, আৰু অকণমান দূৰ আছে। মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। তাৰপিছত যিটো ৰাতিপুৱা ফুটিছিলে চকা, সেইটো মানে বনাবলৈ ইয়াত দিয়া হৈছে। আৰু চ' গাইছ চাওঁতে ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, আৰু আমিও ঘৰ পাম। এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কিবা ভাল লাগিলে কিবা কিবি কৰি দিব, আৰু বাই বাই। শংকৰ, অ' শংকৰ।